অনুভূত বহুত ভালে আৰু বহুত এক্সাইটেড আছে হোপ কি ভালে হয় কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি গুৱাহাটীত এতিয়ালৈকে একো অসুবিধা পোৱা নাই আমি সদায় আহিও থাকোঁ আৰু ভালেই লাগিছে আহি কিনে বহুত ভাল লাগিছে বহুত ভাল লাগিছে লগৰ ছোৱালী সকলো আহিছে বহুত আহিছে আপোনালোকে মাষ্টাৰ ট্ৰেইনাৰ নে তাতে প্ৰদৰ্শন কৰিব মই এজ এ মাষ্টাৰ ট্ৰেইনাৰ মাষ্টাৰ ট্ৰেইনাৰ আমি চাগে লগ পাইছোঁ আপোনালোকক পাইছোঁ জানো আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ মই কোকৰাঝাৰৰ পৰা বহুত ডিষ্ট্ৰিক্টৰ পৰা আহিছে ওদালগুৰি আহিছে চিৰাং আহিছে আপোনালোকক কেইগৰাকী শিল্পী আহিছে লগত আমাৰ চাগে 300 বেছিভাগ আছে মাষ্টাৰ ট্ৰেইনাৰ আশাবাদী আপোনালোকে ভাল হ'ব বুলি আমিতো বহুত আশা কৰি আছোঁ আৰু ট্ৰাইও কৰি আছে চব ভালেই হয় আমি খুব আনন্দিত আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰকো মই খুব মানে ছাৰৰ প্ৰতি মানে খুব মানে ভাল লাগিছে যে ছাৰে আমাৰ জাতিৰ কাৰণে আমাৰ পুৰা অসমৰ কাৰণে এনেকুৱা এটা কিবা লৈছে পদত্যাগ লৈছে তাৰ কাৰণে ভাল এটা কালচাৰ আগুৱাই যোৱা মানে পুৰা মানে অসমৰ আগুৱাই যোৱা তাৰ কাৰণে আমি ছাৰ CM ছাৰলৈ ধন্যবাদ জনালোঁ আৰু অনুভৱ কেনেকুৱা আপোনালোকৰ খুব ভালো লাগিছে ইয়াতে আমি কোকৰাঝাৰৰ পৰা গুৱাহাটীত আহিছোঁ অকণমান জাগাও দেখিব পালোঁ আৰু ষ্টেডিয়ামত আহিব পাই মানে খুব ভাল লাগিছে আৰু আপোনালোকৰ পৰিয়ালৰ আৰু কোনোবা আহিছে নেকি পৰিয়ালৰতো আমাৰ কোনো অহা নাই কিন্তু আমি যিমান আমাৰ ষ্টুডেণ্ট আমাৰ লগ আমি চব মিলি মানে আহিছোঁ এতিয়া ইয়াতে এনজয় কৰিছোঁ অকণমান টাইম পালে মানে লাইফৰ এটা মেমৰি হৈ থাকিব আৰু কি আমি যে ইয়াতে এটা এনেকুৱা মানে পাৰ্টিচিপেট কৰিছোঁ এনেকুৱা আহিছোঁ বুলি ভাল লাগিছে